Hello guys, welcome back to my another mini vlog. ৰাতিপুৱাৰ পৰা ডিব্ৰুগড় ধাৰাসাৰ বৰষুণ। ক্লাছটো যাওঁ নে নাই মই ভাবিয়ে নাই পোৱা। কিন্তু বিহু ভেকেশনৰ পিছত যিহেতু এইটো প্ৰথমটো ক্লাছ, সেয়ে ভাবিলো ক্লাছ মিছ নকৰো আজি। বাকিবোৰ ডিপাৰ্টমেণ্টৰ ছোৱালীবোৰে ওলাইছে ছাতি লৈ লৈ ক্লাছ যাবলৈ। ময়ো এখন হাতেৰে ছাতি ধৰি আনখন হাতেৰে চাইকেল চলাই ডিপাৰ্টমেণ্ট পালোহি। ভাবিছিলো ষ্টুডেণ্ট নহ'ব নেকি, কিন্তু ইহঁত দুজনী ডেডিকেশ্যন চাওক। মোৰ নিচিনাকে ইহঁতেও ভিজি ভিজি আহি গৈছে ক্লাছলৈ। ক্লাছৰ ভিতৰতহে সোমাই গম পালো কেৱল ইহঁত দুজনী নহয় আৰু দুজনী এক্সট্ৰাকেও আহিছে ক্লাছলৈ। মানিছো কিন্তু সবৰে ডেডিকেশ্যন দেই। ক্লাছ আহি আমি ভালে কৰিলো বাৰু, কাৰণ ফাৰ্ষ্ট ক্লাছটো ছাৰে আমাৰ কৰালে। ছেকেণ্ড ক্লাছৰ বাবে ছাৰক ৱেইট কৰি কৰি ইয়াৰ টোপনি আহি গৈছে। তেতিয়া আকৌ আহি পালে আমাৰ ক্লাছৰুমত মলিৰ বেষ্ট ফ্ৰেণ্ড এটা। সেয়ে ধেমালি কৰিছো, মানে মলিয়ে কুকুৰ খুব ভয় কৰে, সেইবাবে ইয়াৰ পৰা পলাই ফুৰিছে তাই। বাৰু যিয়ে নহওক, আমি অলপ টাইম বহাৰ পিছত গুড নিউজ এটা পালো যে ছাৰে হেনো ক্লাছ নকৰে আমাৰ ষ্টুডেণ্ট কম বাবে, খালি এটেণ্ডেঞ্চটো দি পেলাই যাবগে দিছে। বাহিৰত যিহেতু ধাৰাসাৰ বৰষুণ, যামনো কেনেকে, সেইবাবে ভাবিলো অলপ টাইম আমি ফটোশ্বুটেই কৰো। ফটোশ্বুটৰ লগতে ভিডিঅ' শ্বুটো হৈ গ'ল। অলপ সময়ৰ পিছত বৰষুণো ৰলে আৰু এতিয়া আমি যাবলৈ ওলাইছো হোষ্টেল যাবলৈ লওঁতে অঞ্জিতাই ক'লে তাই হেনো বজাৰ কৰিবলৈ আছে বোলে দিউহাটত। তাইৰ লগত চাইকেল মাৰি মাৰি এতিয়া দিউহাট পালোহি মই। বেলেগ বজাৰ নাই তেনেকে, তাই বাছ মাংস কিনিবলৈ আহিছে অলপ। ৰুম গৈ বোলে তাই আজি মাংস বনাই খাব। বাহিৰত বতৰটো আকৌ ক'লা কৰি আহিছে। হোষ্টেল পোৱালৈকে আকৌ বৰষুণে পালে মোক। বাৰু যিয়ে নহওক, এই বৰষুণ বতৰত মই ভাবিলো আজি মেগী বনাই খাওঁ। যিহেতু লাঞ্চৰ বাবে সময় আছে অলপ, সেইবাবে ভাবিলো লাঞ্চ টাইম হোৱালৈকে পেটটো ভৰাই থওঁ। আনফালে আকৌ ৰিচা দাউকাও সাৰ পালে। যিহেতু ৰাতিপুৱা ধাৰাসাৰ বৰষুণ দি আছিল, সেয়ে তাই ক্লাছ যাবলৈ উঠিবই নোৱাৰিলে। এতিয়া আকৌ ধুনীয়াকৈ মোৰ লগত মেগী খাবলৈ বহিছে। আমি এতিয়া মেগী খাওঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।